50+ ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন। প্ৰথম প্ৰশ্ন, যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ হ'ব জগন্নাথ বৰুৱা। 2 নম্বৰ, অসমৰ পৰা কোনে দাণ্ডি মাৰ্চত যোগদান কৰিছিল? উত্তৰ হ'ব লীলাধৰ বৰুৱা। 3 নম্বৰ, মোৱামৰীয়া বিদ্ৰোহ কিমান চনত আৰম্ভ হয়? উত্তৰ 1769 চনৰ 15 ছেপ্টেম্বৰত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰে? উত্তৰ হ'ব ৰুদ্ৰসিংহই। খেতৰ মাক জয়মতীৰ স্মৃতিত এই পুখুৰীটি খান্দিছিল। ৰুদ্ৰসিংহৰ আহোম নাম হ'ল খুৰামফা। 5 নম্বৰ কুৱেশ্যন, এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ পুথিখনৰ কোনে ৰচনা কৰে? উত্তৰ হ'ব ডক্টৰ ভানিকান্ত কাকতি। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰে? উত্তৰ হ'ব বিশ্বসিংহ। 7 নম্বৰ কুৱেশ্যন, মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। 8 নম্বৰ, প্ৰহ্লাদ চৰিত পুথিখনৰ ৰচক কোন? উত্তৰ হ'ব হেম সৰস্বতী। 9 নম্বৰ, নামঘোষা পুথিখন কোনে ৰচনা কৰে? উত্তৰ হ'ব মাধৱদেৱে। আৰু এই নামঘোষা পুথিখনক হেজাৰী ঘোষা বুলিও জনা যায়। 10 নম্বৰ কুৱেশ্যনটো হ'ল, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? উত্তৰ হ'ব কাঁহ শিল্পৰ বাবে। 11 নম্বৰ, শুৱালকুছি কিহৰ বাবে বিখ্যাত? উত্তৰ হ'ব এৰী আৰু পাট কাপোৰৰ বাবে বিখ্যাত। 12 নম্বৰ, ভাৰতৰ সংবিধানখন কিমান চনত গৃহীত হয়? উত্তৰ হ'ব 1949 চনৰ 26 নৱেম্বৰত আৰু গৃহীত হৈছিল আৰু কাৰ্যকৰী হৈছিল 1950 চনৰ 26 জানুৱাৰীত। 13 নম্বৰ কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হয়? উত্তৰ হ'ব 1942 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, মহাত্মা গান্ধীৰ জন্ম কিমান চনত হৈছিল? উত্তৰ হ'ব 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত। 15 নম্বৰ, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰে? উত্তৰ হ'ব 1694 খ্ৰীষ্টাব্দত গদাধৰ সিংহই। 16 নম্বৰ কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কিমানতম অনুসূচীত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কথা উল্লেখ আছে? উত্তৰ হ'ব 11 অনুসূচী। আৰু ভাৰতৰ সংবিধানখনত মুঠতে 12টা অনুসূচী আছে। 17 নম্বৰ কুৱেশ্যন, তানসেন কাৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল? উত্তৰ হ'ব আকবৰৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল। 18 নম্বৰ, চন্দ্ৰত যোৱা প্ৰথমগৰাকী ব্যক্তি কোন? উত্তৰ হ'ব নীল আৰ্মষ্ট্ৰং। তেখেতে 1969 চনত গৈছিল। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যন, মহাকাশত যোৱা প্ৰথম ব্যক্তি কোন আছিল? উত্তৰ হ'ব ইউৰি গাগৰিন। তেখেতে 1961 চনত গৈছিল। আৰু প্ৰথম ভাৰতীয় আছিল ৰাকেশ শৰ্মা। তেখেতে 1984 চনত গৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, প্ৰথম শিখ গুৰু কোন আছিল? উত্তৰ হ'ব গুৰু নানক। তেখেত বৰ্তমান পাকিস্তানৰ নানকেনা চাহিব অঞ্চলত ৰাবি নদীৰ পাৰত জন্ম লাভ কৰে। 21 নম্বৰ কুৱেশ্যন, নীল গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায়? উত্তৰ হ'ব পৃথিৱীক। শুক্ৰ হ'ল পৃথিৱীৰ যমজ। শুক্ৰক পৃথিৱীৰ যমজ বুলিও জনা যায়। শুক্ৰ গ্ৰহক মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ নামেৰেও জনা যায়। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, ৰিং অফ ফায়াৰ কোন মহাসাগৰত অৱস্থিত? উত্তৰ হ'ব প্ৰশান্ত মহাসাগৰত। 23 নম্বৰ কুৱেশ্যন, ভাৰতত প্ৰথম ৰেল কেতিয়া চলিছিল? উত্তৰ হ'ব 1853 চনত 16 এপ্ৰিলত। আৰু এই ৰেল সেৱা মুম্বাইৰ পৰা থানেলৈ মুঠ 34 কিলোমিটাৰ দৈৰ্ঘ্যৰ আছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, ব্ৰহ্মপুত্ৰ নদী তিব্বতক কি নামেৰে জনা যায়? উত্তৰ হ'ব চাংপো। অৰুণাচল প্ৰদেশত ইয়াক চিয়াং আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য 2906 কিলোমিটাৰ। 25 নম্বৰ কুৱেশ্যন, ৰামচৰিত মানস পুথিখন কোনে ৰচনা কৰে? উত্তৰ হ'ব তুলসীদাস। তেখেত আছিল আকবৰৰ ৰাজকবি। আকবৰৰ ৰাজসভাৰ ৰাজকবি আছিল। 26 নম্বৰ, বৰপাত্ৰ গোসাইপদ কোনজন আহোম ৰজাই সৃষ্টি কৰে? উত্তৰ হ'ব চুহুংমুং। চুহুংমুঙৰ আন এটা নাম হ'ল দিহিঙীয়া ৰজা। আৰু তেখেতৰ দিনৰ পৰা আহোম ৰজাসকলে হিন্দু নাম গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। 27 নম্বৰ, আহোম আৰু মোগলৰ মাজত শেষ ৰণখনৰ নাম কি? ইটাখুলিৰ ৰণ। আৰু ইটাখুলিৰ ৰণ হৈছিল গদাধৰ সিংহৰ দিনত 1682 চনত। ইয়াৰ পিছত 28 নম্বৰ, আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ হ'ব ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ আছিল গদাধৰ সিংহৰ পুত্ৰ। 29 নম্বৰ, কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ হ'ব বিশ্বসিংহ। আৰু বিশ্বসিংহৰ আচল নাম হ'ল বিশু। বিশ্বসিংহই ৰাজধানী স্থাপন কৰিছিল কোচবিহাৰত। ইয়াৰ পিছত 30 নম্বৰ কুৱেশ্যন, কোচ ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ হ'ব নৰনাৰায়ণ। তেখেত বিশ্বসিংহৰ পুত্ৰ আছিল। নৰনাৰায়ণৰ ৰাজত্বকালত ইংৰাজ ভ্ৰমণকাৰী ৰাফল ফিটছ কোচ ৰাজবংশ ভ্ৰমণ কৰে। 31 নম্বৰ কুৱেশ্যন, গোসাই কমল আলি কোনে নিৰ্মাণ কৰে? উত্তৰ হ'ব গোসাই কমলে। নৰনাৰায়ণৰ ৰাজত্বকালত নৰনাৰায়ণৰ ভায়েক গোসাই কমলে এই আলিটো নিৰ্মাণ কৰিছিল। 32 নম্বৰ কুৱেশ্যন, কোচবিহাৰৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ হ'ব লক্ষ্মীনাৰায়ণ। আৰু কোচহাজোৰ প্ৰথম ৰজা আছিল ৰঘুদেৱ। ৰঘুদেৱ আছিল চিলাৰাৰ পুতেক আৰু লক্ষ্মীনাৰায়ণ আছিল ৰজা নৰনাৰায়ণৰ পুতেক। ইয়াৰ পিছত কোচ ৰাজ্যৰ দুটা ভাগ আছিল। ইয়াৰে এটা হ'ল কোচবিহাৰ আৰু এটা হ'ল কোচহাজো। 33 নম্বৰ কুৱেশ্যন, চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰে? উত্তৰ হ'ব বীৰপাল। আৰু চুতীয়া ৰাজ্যৰ শেষ ৰজা আছিল নীতিপাল। চুহুংমুঙৰ দিনত 1520
1223 খ্ৰীষ্টাব্দত আহোমে চুতীয়া ৰাজ্য দখল কৰে। 34 নম্বৰ কুৱেশ্যন, কছাৰীসকলৰ শেষ ৰজা কোন আছিল? উত্তৰ হ'ব গোবিন্দ চন্দ্ৰ। 1832 চনত ইংৰাজে দখল কৰে। 35 নম্বৰ, দখনা নামৰ অলংকাৰ কোন জাতিয়ে পৰিধান কৰে? উত্তৰ হ'ব বড়োসকলে। 36 নম্বৰ কুৱেশ্যন, হস্তিবিদ্যানৱ পুথিখন কোনে ৰচনা কৰে? উত্তৰ হ'ব সুকুমাৰ বৰকাইতে। শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আদেশমতে সুকুমাৰ বৰকাইতে হস্তিবিদ্যানৱ পুথিখন ৰচনা কৰিছিল। 37 নম্বৰ, ভাস্কো দা গামা কিমান চনত ভাৰতত আহে? উত্তৰ হ'ব 1498 খ্ৰীষ্টাব্দত তেখেত কালিকটত আহি প্ৰথম উপস্থিত হয়। 38 নম্বৰ, আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ হ'ব 1492 চনত কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰে। তাৰপিছত 39 নম্বৰ কুৱেশ্যন, বক্সাৰ যুদ্ধ কিমান চনত হৈছিল? উত্তৰ হ'ব 1764 চনত। এই বক্সাৰ যুদ্ধৰ পিছত 1765 চনত এলাহাবাদ সন্ধি হয়। 40 নম্বৰ কুৱেশ্যন, ৰেগুলেটিং এক্ট কিমান চনত হয়? উত্তৰ হ'ব 1773 চনত। এই এক্টৰ জৰিয়তে গভৰ্ণৰৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হয়। 41 নম্বৰ, 1857 চনত বিদ্ৰোহীসকলে কাক ভাৰতৰ সম্ৰাট বুলি ঘোষণা কৰে? উত্তৰ হ'ব বাহাদুৰ শাহ দ্বিতীয়ক। 1857 চনৰ বিদ্ৰোহক চিপাহী বিদ্ৰোহ বুলিও জনা যায়। ইয়াৰ পিছৰ কুৱেশ্যনটো আছিল, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? উত্তৰ হ'ব মংগল পাণ্ডে। 43 নম্বৰ কুৱেশ্যন, চিপাহী বিদ্ৰোহৰ সময়ত অসমত কোনে নেতৃত্ব দিছিল? উত্তৰ হ'ব মণিৰাম দেৱানে। 44 নম্বৰ কুৱেশ্যন, 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক'ত ফাঁচি দিয়া হৈছিল? উত্তৰ হ'ব যোৰহাটত। 45 নম্বৰ কুৱেশ্যন, পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল? উত্তৰ হ'ব 1894 চনৰ জানুৱাৰী মাহত। 46 নম্বৰ কুৱেশ্যন, কৃষি বিশ্ববিদ্যালয় অসমৰ কৃষি বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ব যোৰহাটত। 47 নম্বৰ কুৱেশ্যন, ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? উত্তৰ হ'ব RBI। ইয়াৰ সম্পূৰ্ণ নাম হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ই 1925 চনত গঠন হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হ'ল মুম্বাই। 48 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ একমাত্ৰ অসমীয়া কোন আছিল? উত্তৰ হ'ব চৈয়দ মহম্মদ ছাদুল্লাহ। খচৰা কমিটিৰ সভাপতি আছিল ডক্টৰ ভীমৰাৱ আম্বেদকাৰ। 49 নম্বৰ কুৱেশ্যন, ভাৰতৰ সংবিধান নিৰ্মাণ হওঁতে কিমান সময় লাগিছিল? উত্তৰ হ'ব 2 বছৰ 11 মাহ 18 দিন। আজিৰ এই ভিডিঅ'টোত আমাৰ আলোচনা কৰিবলগীয়া বিষয় এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।